নমস্কাৰ। যোৱা 17 তাৰিখত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চমুকৈ RMC আব্দুল সাত্তাৰ নামৰ এজনেই কেন্দ্ৰীয় কমিটিত, ইয়াৰ বাহিৰে কোনো মানুহ তাৰ লগত নাই। আমাৰ কেন্দ্ৰীয় কমিটিত তেওঁ অকলেই কেইজনমান মানুহক লৈ RMCৰ সদস্য নহয় দি এটা গোট বনাইছে। গোট বনাই নিজে নিজে পৰিচয় দি আছে, মই RMCৰ সভাপতি। নিজৰ লাজ থকা কৰ্তব্য লাজও নাই নিজৰ, এনেকুৱা কৈ আছে। কিন্তু তাক আমি গৰুহেনা দিছোঁ আৰু ভৱিষ্যত আমাৰ RMCৰ নাম লৈ তেওঁ পৰিচয় দিব নালাগে। তেওঁ বেলেগ সংগঠন কি কৰে আমাৰ আপত্তি নাই, কিন্তু RMCৰ লৈ যদি নাম লয় তাক আইনমতে ব্যৱস্থা লোৱা হ'ব। আৰু আমাৰ ওদালগুৰি জিলা সমিতি আমাৰ ফেভাৰত আছে, ভেৰগাঁও আমাৰ ফেভাৰত আছে, মচুলপুৰ আমাৰ ফেভাৰত আছে, তামুলপুৰ আমাৰ ফেভাৰত আছে, শালবাৰী আমাৰ ফেভাৰত আছে, বিজনী আমাৰ ফেভাৰত আছে, চিৰাং আমাৰ ফেভাৰত আছে, কোকৰাঝাৰ আমাৰ ফেভাৰত আছে, পৰ্বতঝাৰ আমাৰ ফেভাৰত আছে। গোটেই মাহ ডিষ্ট্ৰিক্ট আমাৰ ফেভাৰতে কাম কৰি আছে। কি স্বাৰ্থত সি নিজাবয়াকৈ অন ইণ্টাৰেষ্টত এই নিজাবয়াকৈ ওৱান মেন। আজি চাওক আমাৰ বোলে ভাইচ প্ৰেচিডেণ্ট এই নজৰুল ইছলাম ডাঙৰীয়া আছে, আমাৰ ফজল আলী ডাঙৰীয়া আছে, আশৰাফ ভাই ডাঙৰীয়া আছে, গোটেই মাহা আছে। এজনৰ বাহিৰে বেলেগ চেণ্ট্ৰেল মানুহ, চেণ্ট্ৰেল কমিটিৰ এজনৰ সদস্য আব্দুল সাত্তাৰ আহমদৰ লগত নাই। ইতিমধ্যে তাক ছাছপেনশ্যন কৰা হৈছে। ছাছপেনশ্যন কৰাৰ কাৰণে গতিকে তেওঁ নিজাবয়াকৈ অন ইণ্টাৰেষ্টত এটা গোট খুলিছে। তেওঁ ধিক্ষাৰ জনাইছোঁ। এইখিনি আমাৰ প্ৰথমে সাংবাদিক বন্ধুসকললৈ মোৰ ধন্যবাদ থাকিল। ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMC, আমাৰ RMC পৰিয়ালবৰ্গৰ পৰা আগন্তুক ৰমজান মাহৰ শুভেচ্ছা থাকিল আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ। আজি আমি সংবাদ মাধ্যমত বহাৰ এটাই কাৰণ যে আমি RMCৰ আগন্তুক দিনৰ কিছুমান কাৰ্যসূচী লৈ আমি প্ৰত্যেকটো ডিষ্ট্ৰিক্ট যেনেকৈ পৰ্বতঝৰা, আমাৰ কোকৰাঝাৰ, শালবাৰী, বিজনী, তাৰপিছত মচলপুৰ, ইফালে চিৰাং বহি আমি আমাৰ আগন্তুক কিছুমান কাম কাজৰ বিষয়ে আলোচনা কৰিলোঁ। আৰু সেই বিষয়ে আমি আজি মই কোকৰাঝাৰ জিলা RMCৰ সভাপতি হিচাপে কৈ আছোঁ। মোৰ লগত আছে আমাৰ পৰ্বতঝৰা জিলা RMCৰ সভাপতি ৰফিকুল ইছলাম, তাৰপিছত চিৰাং জিলা সভাপতি ৰজব আলী, মোৰ লগতে আছে আমাৰ বিজনী জিলা RMCৰ সভাপতি আব্দুল আমিন ডাঙৰীয়া, আৰু আছে আমাৰ শালবাৰী জিলা সভাপতি আব্দুল আজিজ ডাঙৰীয়া, পিছফালে আছে আমাৰ মচলপুৰ জিলা সমিতি আব্দুল আলী ডাঙৰীয়া, আৰু আমাৰ সাধাৰণ সম্পাদক, জিলা কমিটিৰ সাধাৰণ সম্পাদকসকলো উপস্থিত আছে। বিশেষ একো উদ্দেশ্য নাই, হয়তো দুই এদিন আমি ফেচবুকত কিবা এটা পালোঁ যে RMC ভাগ হ'ল নেকি, হয়তো আমি আজিলৈকে বুজা নাই। কিন্তু RMC ভাগ হোৱা নাই, RMCয়ে আছে, মূল RMCয়ে আছে। হয়তো কেন্দ্ৰীয় কমিটিৰ এজন মানুহৰ মুখ চাইছিলোঁ, আব্দুল সাত্তাৰ নাম, পিছত গম পালোঁ তেওঁ RMCৰ পৰা বহিষ্কৃত নেতা। তেওঁ হয়তো পাকে পোকে কেনেবাকৈ হয়তো কাকবা লগত লৈছে, এই বিষয়ে আমি নাজানো। কিন্তু আমি জিলা সমিতিৰ পৰা আমাৰ কোনো অভিযোগে নাই। আমি RMC একগোটেই আছোঁ, ইয়াত কোনো বিভেদ নাই আমাৰ। আৰু আমাৰ সভাপতি হিচাপে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে আব্দুল আৱাল মণ্ডল ডাঙৰীয়া, আৰু সাধাৰণ সম্পাদক হিচাপে আছে শ্বাহজান আহমেদ ডাঙৰীয়া, আৰু আমাৰ RMCৰ আগৰে উপসভাপতি আছে যেনেকৈ ফজল আলী আহমেদ, আশৰাফ আলী, নজৰুল ইছলাম, আৰু 2-4জন আছে। বাকী চব ঠিকে আছে, একো অসুবিধা নাই। যিয়ে নহওক, সাংবাদিক বন্ধুসকল, আজিৰ এই প্ৰেছ মিট কৰাৰ এটাই উদ্দেশ্য যে আমি আজি 2-3 দিন ধৰি দেখা পাই আছোঁ যে RMCৰ আৰু এটা নতুন কমিটি, সেই নতুন কমিটি তেওঁলোকে কাক লৈ কৰিল নাজানো। কথা হ'ল আমাৰ RMCৰ যিবোৰ ডিষ্ট্ৰিক্ট কমিটি আছে, আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি বন্ধুসকল, সম্পাদক বন্ধুসকল, RMCৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল, আমি সকলোৱে আব্দুল আৱাল মণ্ডল ডাঙৰীয়াৰ সভাপতি আৰু শ্বাহজাহান আলী আহমেদ ডাঙৰীয়া সম্পাদকৰ তেওঁলোকৰ নেতৃত্বত আমি জিলা সমিতিসমূহে ধুনীয়াকৈ কাম কাজ কৰি আছোঁ। এতিয়া আমি এটাই চিন্তা কৰিব লাগে যে আমি পিছপৰা এই ধৰ্মীয় সংখ্যালঘু জনসাধাৰণৰ হকে আমি কি ধৰণৰ কাম কৰিলে চৰকাৰৰ পৰা আমি কেনেকৈ আলাপ আলোচনাৰ জৰিয়তে আমাৰ মানুহখিনিক আমি আগুৱাই ল'ব লাগে, সেইটোহে আমি চিন্তা কৰাৰ সময়। যিহেতু
অহা 2-4 মাহ পিছতেই আমাৰ পৰিষদীয় নিৰ্বাচন আহি আছে। গতিকে এই ক্ষেত্ৰত কোনোবা ৰাজনৈতিক দলৰ চক্ৰত পৰি বা তেওঁলোকৰ মানে আমাক RMCক যে এটা মানে দুভাগ কৰাৰ এটা চিন্তা কৰি থকা যেন আমাৰ এটা অনুমান হৈছে। গতিকে যিসকলে নতুনকৈ কমিটি বনাইছে এয়া আমাৰ RMC নহয়, তেওঁলোকে যদি কোনো ৰাজনৈতিক দলৰ ছত্ৰছায়াত কিবা এটা NGO বনাইছে বা তেনেকুৱা কিবা এটা গোট বনাইছে, সেইটো আমাৰ ক'বলগীয়া নাই। আমি RMC হিচাপে আমাৰ প্ৰতিটো জিলা সমিতিৰ পৰা আদি কৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল সম্পূৰ্ণ আমি একগোট হৈ আছোঁ আৰু একগোট হৈ আমি কাম কাজ কৰি আছোঁ। আমাৰ মানুহখিনিক, দুখীয়া মানুহখিনিক, যিবোৰ মানুহ এতিয়াও ভূমিহীন হৈ আছে, তেওঁলোকক কেনেকৈ চৰকাৰৰ লগত আলাপ আলোচনা কৰি ভূমি দিয়াৰ ব্যৱস্থা কৰা যায়, এই দিশতে আমি কাম কৰি আছোঁ। RMCক লৈ যে কোনোবাই কুটিল ৰাজনীতি কৰি আছে, সেইটো আমি কেতিয়াও মানে ভাবিবই পৰা নাই। আমি ভাবি আছোঁ এইটো এটা তেওঁলোকৰ NGO হ'ব পাৰে বা এটা গোট হ'ব পাৰে, তাৰ বাহিৰে একো নহয়। এইখিনি আমাৰ স্পষ্টীকৰণ জিলা সমিতিসমূহৰ ফালৰ পৰা। যি হওক, আমাৰ উপৰোক্ত জিলা সভাপতিদ্বয়ে ইতিমধ্যে কৈছেই যে ময়ো হালবাৰী জিলা সমিতিৰ সভাপতি হিচাপে এইটো ক'ব বিচাৰোঁ যে আমাৰ RMCৰ যিটো বৰ্তমানৰ যিটো কমিটি, আব্দুল আউল মণ্ডল ডাঙৰীয়া সভাপতি আৰু সাধাৰণ সম্পাদক শ্বাহজাহান আহমেদ ডাঙৰীয়া, তাৰ লগতে আমাৰ কেন্দ্ৰীয় কমিটিৰ যিখিনি বিষয়ববীয়া RMCৰ লগত জড়িত আছে, আমি তেওঁলোকক ধন্যবাদ যাচিছোঁ। আৰু আমাৰ হালবাৰী জিলা সমিতিৰ ফালৰ পৰা আমাৰ কোনো বিসম্বাদ নাই। আমি যিটো RMCৰ যিজন সভাপতি আব্দুল আউল মণ্ডল ডাঙৰীয়া আৰু আমাৰ সাধাৰণ সম্পাদক শ্বাহজাহান আহমেদ ডাঙৰীয়া, তেওঁলোকৰ প্ৰতি আমাৰ হালবাৰী জিলা সমিতিৰ পৰা পূৰ্ণ আস্থা আছে। আমাৰ হালবাৰী জিলা কমিটিৰ অন্তৰ্গত 4জন কেন্দ্ৰীয় কমিটিৰ সদস্য আছে, 4জনো আমাৰ লগতে একলগত আছে। আমাৰ প্ৰতিটো আঞ্চলিক 9টা আঞ্চলিক আছে মোৰ জিলা সমিতিত, 9টা আঞ্চলিকৰ পৰা সম্পূৰ্ণ সমৰ্থন আমাৰ এই বৰ্তমান যিটো RMCৰ সভাপতি আব্দুল আউল মণ্ডল ডাঙৰীয়া আৰু শ্বাহজাহান আহমেদ ডাঙৰীয়াৰ যিটো কমিটি, এই কমিটিৰ ওপৰত আমাৰ পূৰ্ণ আস্থা আছে। আমি হালবাৰী জিলা সমিতিয়ে তেওঁলোকৰ নেতৃত্বত কাম কৰি আছোঁ আৰু অনাগত দিনতো আমি তেওঁলোকৰ নেতৃত্বতেই আমি RMCৰ কাম কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। সাংবাদিক বন্ধুসকল, উপস্থিত বিভিন্ন জিলাৰ পৰা অহা আমাৰ সতীৰ্থ প্ৰেচিডেণ্ট আৰু সম্পাদক RMC মহোদয়সকল, আমি RMC বিভক্ত কোনো পন্থা নাই। আগত যিটো কমিটি আছে, আব্দুল আউল মণ্ডল প্ৰেচিডেণ্ট, শ্বাহজাহান আলী আহমেদ সম্পাদক, তেখেতৰ ওপৰত আমাৰ আস্থা আছে। তেখেতক লৈ আমাৰ পৰ্বতজোৰাত বিভিন্ন কাম কাজৰ মানে অগ্ৰাধিকাৰ আমি পাই আছোঁ। কাম কাজৰ মানে অগ্ৰাধিকাৰ আমি পাই আছোঁ। যেনেকুৱা ধৰক কবৰস্থান, ঈদগাহ মাঠ, মাটিৰ কামবিলাকো তেখেতৰ নেতৃত্বত আমি কিছুমান হ'লেও আগুৱাই লৈ গৈছোঁ। এতিয়া কথা হ'ল যে আমাৰ যিটো RMC আছে, এই RMCৰ ভিতৰত কোনো মানে বিভক্ত কোনো মানে হেৰি নাই, কি কয় আপোনাৰ কমিটি নাই। আগৰ যিটো কমিটি আছে, এই কমিটিটোই আমি পৰ্বতজোৰাৰ পৰা বাহাল থাকিব বুলি সকলোৱে আমি সিদ্ধান্ত লৈছোঁ। আৰু আগৰ যিটো কমিটি আছে, সেই কমিটি আমি মানি লৈছোঁ। ধন্যবাদ।